22,000 টকা দিছিলোঁ, টোটাল 22,000 টকা দিছিলোঁ কোম্পানীটোত। মোক দিছিল 150 টকা হাজিৰা। মানে মই মানে মানুহজনক সুধিছিলোঁ কিমান হাজিৰা দিয়া বুলি, তাৰপিছত ক'লে 150 টকা হাজিৰা। তো হাই গাইছ, কেনে আছে সকলোৱে? আশা কৰোঁ সকলোৰে ভাল। তো মই আজি নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বহুত এটা ইম্পৰ্টেণ্ট, তো সকলোৱে প্লিজ এবাৰ চাব। গাইছ, আজিকালি মানে ইমান ফ্ৰড ওলাইছে, মানে ক'বলৈ গ'লে বিশেষকৈ গুৱাহাটীতে বহুত ফ্ৰড ওলাইছে। গুৱাহাটীৰ চুকে কোণে য'তে যায় ত'তে এনেকুৱা ফ্ৰড কোম্পানী ওলাইছে। আপোনাক মানে এনেকুৱা মাতিব এটা কামত লগাই দিব এটা কামত। ধৰিলে আপোনাক মাতিলে, মই চিকিউৰিটিৰে এটা মাতিলে, যে এনেকুৱা মাতিলে, এজেঞ্চি এটা মাতিলে, যে ফোন কৰিলে আপুনি যে মোক কাম লাগে, এটা চিকিউৰিটি কাম লাগে আছে নেকি? আপোনাক মাতিলে এজেঞ্চি, যে ঠিক আছে কাম হৈ যাব, মানে জোন ফিজ লাগিব ইমান, কাৰোৰ পৰা 2,200 লয়, কাৰোৰ পৰা 3,000 লয়, এনেকৈ মানে জোন ফিজটো লয়। লোৱাৰ পিছত ক'ব যে তোমাক মই 8,000 টকা দৰমহা দিম, তাৰপিছত ক'ব কেইদিন পিছত তোমাক ছুপাৰভাইজাৰ দি দিম। এনেকৈ কোৱাৰ পিছত তোমাক কাম লগাই দিব বেলেগত, চিকিউৰিটি দিব, কিন্তু বেলেগত মানে এনেকুৱা কাম লগাই দিব, দৰমহা 8,000 এনেকুৱা লগাই দিব। এতিয়া মানে মজবুৰিত কৰিব লগা। এতিয়া এনেকুৱা নহয় যে মই বেলেগৰ পৰা শুনি মই আজি ভিডিঅ'টো বনাইছোঁ, এনেকুৱা নহয়, মোৰ নিজৰ লগতে আহিছে, সেইকাৰণে মই আজি ভিডিঅ'টো বনাই আছোঁ। গাইছ, মোৰ লগত কি হৈছিল আৰু মোৰ লগত কেনেকুৱা আছিল, মই আজি সকলোখিনি কথা মই আপোনালোকক কৈ আছোঁ। আৰু গাইছ, মোৰ লগত এনেকুৱাই হৈছিল যে লগৰ এটাই মানে মোক মানে জাষ্ট ফেচবুকত মানে এনেকুৱা মানে ফ্ৰেণ্ড হোৱাৰ পিছত ই মেছেজ কৰে, ময়ে মেছেজ কৰোঁ, ল'ৰাজন মানে লগৰজন এনেকৈ ফ্ৰেণ্ড মানে মেছেজ কৰোঁতে কেইদিন পিছত মানে এটা ভাল ফ্ৰেণ্ড হৈ গ'লোঁ। তাৰপিছত মোৰ নাম্বাৰ ল'লে, মই তাৰ নাম্বাৰ ল'লে, এনেকৈ কৰোঁতে কেইদিন মানে মাজে ফোন কৰোঁ, কি কৰোঁ। তো মোক হঠাতে এদিন সুধিলে যে তুমি ব্ৰ ক'ত আছা? মই ক'লোঁ ঘৰতে আছোঁ। ক'ত থাকিম মানে কয় ঘৰত আছা মানে তুমি কি কৰা, যে ঘৰত যে আছা, কিবা কাম চাম মানে কিবা কৰা নেকি, জব চব? মই ক'লোঁ নাই, মইতো একো জব কৰা নাই, মই ঘৰতে এনেই আছোঁ, কিবা এপ্লাই কৰি আছোঁ। আৰু এপ্লাই কৰাৰ মাজতো হাজিৰা পালে যাওঁ ক'ৰবাত কৰিব। তাৰপিছত মই তাক সুধিলোঁ যে তুমি কি কৰা? ই ক'লে মই এটা কাম কৰি আছোঁ বৰ্তমান। ইমান থুলমূলকৈ কোৱা নাই, ডাইৰেক্ট কৈ আছে কাম এটা কৰি আছোঁ। মই ইমান মানে কি মাইণ্ডত লোৱা নাই, যে তুমি যে কাম পাইছে তুমি মোকো কয়, মই ইমান মাইণ্ড লোৱা নাই। তাৰপিছত এনেকৈ যোৱাৰ পিছত কেইদিন পিছত মানে এনেকুৱা দুমাহমান হোৱাৰ পিছত মোক ফোন ক'লে যে ব্ৰ মই এটা কাম কৰি আছোঁ, যদি কাম পোৱা নাই কৰিবা নেকি? তো তাৰপিছত মই ক'লোঁ ঠিক আছে, যদি কাম আছে তেন্তে মোক কোৱা আৰু মই যাম, আৰু যদি ভাল কাম হয় কৰিম আৰু। তাৰপিছত ক'লে যে কাম এটা আছে, মই কৰি আছোঁ। তাৰপিছত মই উল্টা তাক সুধিলোঁ যে তুমি কি কাম কৰি আছা, দৰমহা কিমান পোৱা? তাৰপিছত ই ক'লে মই ছুপাৰভাইজাৰ হয়, মই এনেকুৱা 15,000 পাওঁ মাহত। তাৰপিছত মোক ক'লে ঠিক আছে, মই যদি যাওঁ তেন্তে মোক কিমান দিব, মই মানে কি কাম কৰিম? তাৰপিছত ক'লে তুমি যদি আহা মোৰ থ্ৰু দি আহিলে তুমি পাবা ফাৰ্ষ্ট টাইম এনেকুৱা 12,000 মান পাবা। তাৰপিছত মই কৈ দিম কেইদিন পিছত তোমাক এমাহ 1.5 মাহতে মানে 2 মাহতে তোমাৰ দৰমহা বঢ়াই দিব, ছুপাৰভাইজাৰত দি দিম। এনেকৈ ক'লে। মোক ঠিক আছে, আৰু কামটো মই ভালকৈ সুধিলোঁ যে কি কাম হয়? কয় দেখা মই কামটো মানে এনেকুৱা কাম মানে ভালকৈ কোৱা নাই, কয় তুমি আহিলে সব গম পাবা। মোক নহয়, মোক কামটো কোৱা, বুজাই দিয়ে, তাৰপিছতহে মই কৰিম কামটো। সি ক'লে যে কামটো এনেকুৱা মানে আমি ইয়াৰ পৰা মানে মানুহক যিয়ে জইন কৰাৰ পিছত আমি মানে এড্ৰেছ দি পঠাই দিওঁ, য'ত কাম লাগে তাত পঠাই দিওঁ এনেকুৱা। কিন্তু তোমাক যে মই আনিম ইয়াত মই পঠাই দিয়া নহয়, তুমি মোৰ নিচিনাকৈ ছুপাৰভাইজাৰ হৈ থাকিবা। মোক এনেকৈ মাতিছিল। তাৰপিছত এনেকুৱা হ'ল, মই ঘৰত অলপমান বুজাৰ পিছত মই ঘৰতো মাহঁতক ক'লোঁ যে এনেকুৱা এটা কাম পাইছোঁ, যাম নেকি, যে গ'লে কেনেকুৱা হ'ব? তাৰপিছত ক'লে ঠিক আছে, কামটো যদি ভাল অলপ মানে ভাবি চিন্তি যাবা। তো মানে এনেকুৱা বুজাৰ পিছত 2 দিন পিছত মই লগৰটোক ফোন কৰি আহিলোঁ। মোক এড্ৰেছ দিছিল ফাৰ্ষ্ট টাইম খ্ৰীষ্টান বস্তি মানে তাত সিহঁতৰ অফিচ আছে। তো মই অফিচত আহিলোঁ। অফিচত অহাৰ পিছত মোক ল'ৰাটোক ফোন কৰিলোঁ, আৰু ল'ৰাটো আহি মোক অফিচৰ ভিতৰত লৈ গ'ল। তাৰপিছত মোৰ পৰা এটা কিমান লৈছিল, 1,000 টকা লৈছিল ফাৰ্ষ্ট টাইম। মোৰ পৰা ফাৰ্ষ্ট টাইম 1,000 টকা লৈছিল। 1,000 টকা লৈ ক'লে ঠিক আছে, 1,000 টকা লৈ অলপ পিছত কয় আকৌ এটা মেইন ছাৰ আহিব বোলে। এনেকুৱা ক'লে মেইন ছাৰটো আহিব, মেইন ছাৰটো তোমাৰ মানে ইণ্টাৰভিউ ল'ব। ইণ্টাৰভিউ আকৌ কেনেকুৱা ইণ্টাৰভিউ নাজানো, মোক ইণ্টাৰভিউ ল'লে, মোৰ নাম চাম সুধিলে, ক'ত ঘৰ, এইবোৰে ইণ্টাৰভিউ মানে। তাৰপিছত মেইন ছাৰটো ক'লে যে আৰু তোমাৰ পৰা 1,000 টকা লৈছে। মোৰ ছাৰ 1,000 টকা লৈছে। তাৰপিছত মেইন ছাৰটো ক'লে ঠিক আছে, তোমাৰ পৰা আৰু তোমাক 2,000 টকা দিব লাগিব। মোৰ ছাৰ এইটো আকৌ কিয় 2,000 টকা? তুমি যে তাত কেণ্টিনত খাবা, সেই কেণ্টিনৰ পইচাটো দিব লাগিব 2,000 টকা। তাৰপিছত মই ভাবিলোঁ আৰে এনেকুৱা ফ্ৰডে হ'ব নেকি? তো তাৰপিছত এনেকৈ কৰোঁতে আকৌ মানে 2,000 টকা মানে দিলোঁ। এতিয়া ঠিক আছে 2,000 টকা দিম বোলে, দিলোঁ। আকৌ টোটাল 3,000 টকা দিলোঁ তাত। মানে মই 3,000 টকা দিয়াৰ পিছত তাৰপিছত এনেকুৱা হ'ল, মানে মোক এড্ৰেছটো দিলে। যেতিয়া এড্ৰেছটো দিলে আমিনগাঁও বুলি। তাৰপিছত গাইছ, মই এড্ৰেছ লৈ গ'লোঁ। যোৱাৰ পিছত মানুহ এটা নাম্বাৰ দিছে, মানুহজনক মই ফোন কৰিলোঁ। মানুহজন আহি মোক মানে লৈ গ'ল ভিতৰত, মানে য'ত মই থাকি মানে ৰুমত লৈ গ'ল। ৰুম মানে এনেকুৱা মানে বহুত ৰুম আছে মানে, আৰু ৰুমবোৰ এনেকুৱা মানে
বহুত গৰমৰ দিন আৰু বহুত মানে বহুত গৰম আহে না, এক ফেনো নাই, কোনো ফেন চেন একোৱেই নাই। তাৰপিছত এতিয়া নিজে কাপোৰ লৈ গৈছোঁ, এই কাপোৰতে শুই থাকিব লগা হয়। তাৰপিছত মোক মাতিলে, মাতাৰ পিছত মোক ক'লে এতিয়া তোমাক 200 টকা দিব লাগিব ইয়াত। মোৰ ছাৰ 200 টকা কিয়? 200 টকা মানে তোমাৰ এইটো কেণ্টিন ফিজ দিব লাগিব। মোৰ ছাৰ মাহে মাহে দিব লাগিব নেকি? মাহে মাহে নহয়, তোমাক এইবাৰেই দিব লাগিব, এইটো কেণ্টিন ফিজ হয়। তাৰপিছত 200 টকা দিলোঁ আৰু এতিয়া খাব লাগিব। এতিয়া উপায় নাই, এইটো মজবুৰি কৰিব লগা হয় আৰু এনেকুৱা হৈছে। তাৰপিছত এতিয়া ঘৰতো যাব নোৱাৰোঁ। তো তাৰপিছত কেইদিনমান আছিলোঁ, থকাৰ পিছত এনেকুৱা মানে অৱস্থা, আৰু বৰষুণৰ দিন আছিল তেতিয়া, আৰু গৰমৰ কথা নকয়, ইমান গৰম আছিল। মানে ঘৰৰ পৰা যেতিয়া ওলাওঁ, মানে ৰুমৰ পৰা যেতিয়া ওলাওঁতে এনেকুৱা মানে লেতেৰা পানী, মানে ইটোৰ ওপৰেদি খোজকাঢ়ি যাব লাগে। তো যোৱাৰ পিছত গা ধোৱা পানীটো, খোৱা পানীটো অলপ ভাল দিয়ে, কিন্তু গা ধোৱা পানী ইমান লেতেৰা পানী, গা ধুব মন নাযায়। তো তাৰপিছত এনেকৈ যোৱাৰ পিছত গাইজ মই আছিলোঁ তাত 15 দিন আছিলোঁ। 15 দিনৰ ভিতৰত মই 5 দিন ডিউটি কৰিছোঁ, অকল 5 দিন ডিউটি কৰিছোঁ। 5 দিন এনেকুৱা ডিউটি কৰিছোঁ মানে, আৰু ডিউটিবোৰ এনেকুৱা ডিউটি, যদি ডিউটিত যাবা তেন্তেহে তোমাক খানা দিব, আৰু যদি ডিউটিত নোযোৱা আৰু খানা দিব। খানাৰ কথাটো নকয়, ইমানে মানে গাদৰা খানা আছিল, ইমানে লেতেৰা খানা আছিল। মানে যিটো ভাত ৰান্ধে, এই ভাতটো চাউলটো যে আছে, চাউলটো কেতিয়াবা মানে ভাত নহয়, চাউলেই থাকি যায়, এনেকুৱা হয়। আৰু কেতিয়াবা দালিটো না নিমখ হয়, না মানে কিবা টেষ্ট হয়, কি একোৱেই নাই। তাৰপিছত উপায় নাই আৰু দোকানৰ পৰা কিবা চানা লৈ যাওঁ, এই ভাতৰ লগত মিক্স কৰি খাওঁ। এতিয়া কিনো কৰিম, খাব লগা হয়। এইটো মজবুৰিত মই বহুত কষ্ট কৰিছিলোঁ এইকেইদিন। তো তাৰপিছত ডিউটি আৰু এনেকুৱা ডিউটি, মানে যেতিয়া আমি গেটত যাওঁ ডিউটিত, মানে কোম্পানীত যদি গেটত যাওঁ, বহুত মানুহ মানে লাইন হৈ থাকে। যদি লাইন হয়, যদি পিছত পৰিছে এদিন, তেন্তে সেইদিনা আৰু ঠিক নাই, তোমাৰ ডিউটি পোৱা নোপোৱা ঠিক নাই। মানে মানুহ বেছি হ'লে ঘূৰাই দিয়ে আৰু ডিউটি নলয়, এনেকুৱা মানে ডিউটি আছিল। তো তাৰপিছত মই 5 দিনমান কৰিছিলোঁ। তাৰপিছত ল'ৰা এটাক সুধিছিলোঁ মই যে তোমাক হাজিৰা কিমান দিয়ে? তো মোক ক'লে হাজিৰা মোক 180 টকাকৈ দিয়ে, 180 টকাকৈ হাজিৰা। তো তাৰপিছত এনেকৈ থাকোঁতে কেইদিনমান কৰিলোঁ, মোক দিছিল 150 টকা হাজিৰা। মানে মই মানে মানুহজনক সুধিছিলোঁ কিমান হাজিৰা দিয়া বুলি, তাৰপিছত ক'লে 150 টকা হাজিৰা। তো তাৰপিছত মই এই লগৰজন যে মোক মাতি আনিছিল, লগৰজনক মই ফোন কৰিছোঁ এদিন, মানে 2 বাৰ কৰিছিলোঁ, এবাৰ ৰিচিভ কৰা নাই, আৰু এবাৰ কৰিছোঁ, ব্ৰ মই অলপ বিজি আছোঁ, অলপ পিছত ফোন কৰিবা। কয় মই নিজে কৰিম মই, তাই ফোনে কৰা নাই। ফোন কৰাৰ পিছত তাৰপিছত মই এনেকুৱা 10 দিনমান যোৱাৰ পিছত মই আকৌ ফোন কৰিছিলোঁ, ফোন এটেণ্ডেই নকৰে। তাৰ এটা মামাই আছিল, মোৰ দোকানত আছিল, মানে দোকান আছিল। সিহঁতেই মামাটোত মানে দোকানত যাওঁ, কেতিয়াবা মামাটোৱে মোক বহুত কিবা কিবি মানে দোকানত হোটেলত লৈ খুৱাইছিল, কেতিয়াবা ঘৰত মাতিছিল, যোৱা নাই আৰু ঘৰত মানে এনেকৈ খুৱাইছিল। আৰু তাৰপিছত মামাই কেতিয়াবা মাজে মাজে খুৱাইছিল। মামা কৈছিল তুমি ঘৰত যোৱা, বাদ দিয়া, লাগিলে তোমাক পইচা দিওঁ। মোক নালাগে মামা, মই পাৰিলে হাজিৰা কৰি লওঁ কেইদিনমান। এই মামাজনক বহুত ধন্যবাদ দিওঁ, মামাজনক। তো তাৰপিছত এনেকৈ কেইদিনমান কৰাৰ পিছত গাইজ তাৰ পৰাতো মই আহিলোঁ, ডিউটি কৰিছিলোঁ 5 দিন, 15 দিন আছিলোঁ। কিন্তু 5 দিনৰ ডিউটি মই পইচাটো পোৱা নাই। আকৌ মামাজনক কৈছিলোঁ, বুকখন দি আহিছিলোঁ যে তুমি পাৰিলে পইচাটো উঠাই ল'বা, নোৱাৰিলে নাই আৰু। তো তাৰপিছত তাৰ পৰা আহিলোঁ। মই অহাৰ পিছত গাইজ মই আৰু এটা কোম্পানীত 22,000 টকা দিছিলোঁ, টোটাল 22,000 টকা দিছিলোঁ কোম্পানীটোত। আৰু কোম্পানীটোৰ নামটো মই মেনশ্যন নকৰোঁ, সেইটো মানে ক'বলৈ গ'লে মানে সেই কাহিনীটো এদিন বেলেগ এদিন ক'ম বাৰু। আৰু তাৰপিছত গাইজ মানে কি জানে, এতিয়া যদি আপোনাৰ কামবোৰ কেনেকুৱা, যদি আপুনি ক'ৰবাত ফোন কৰে বা ফেচবুকত মানে বহুত কিবা কিবি এপ্লাই আহে, বা আপুনি নিজে ফোন কৰে, যদি আপোনাক কয় যে জোন ফিজ পইচা লাগিব, ইমান পইচা লাগিব, আৰু ড্ৰেছত ইমান পইচা, ড্ৰেছত বাৰু পইচা ল'ব, সেইটো নহয়। ড্ৰেছত তোমাৰ ফ্ৰড নহ'লেও ড্ৰেছৰ কাৰণে পইচা লয়, আৰু বেছি নলয়, তোমাৰ 2,000 ল'ব, মিনিমাম 2,000 পিছত একোৱেই নলয় আৰু। কিন্তু তোমাক যদি কয় যে তোমাক ইমান লাগিব পইচা, বেলেগ ড্ৰেছৰ কাৰণে নহয়, বেলেগ এক্সট্ৰাৰ কাৰণে জোন ফিজ ইমান পইচা লাগিব, ইমান টকা লাগিব, তাৰপিছত এইটো কৰিব লাগে, এইটো কৰিবৰ কাৰণে মানে কাগজ মানে ভেৰিফাই মানে কিবা কিবি কৰিবৰ কাৰণে পইচা লাগে, তেন্তে গম পাব যে যদি মানে ফ্ৰড হয়, তেন্তে এই ফ্ৰড হোৱাবোৰ পইচা খুজি থাকে। আৰু যদি ফ্ৰড নহয়, তোমাৰ পৰা কেতিয়াও পইচা নুখুজিব। অকল তোমাৰ পইচা যিখিনি খুজিব লগা হয়, তোমাৰ কাগজৰ কাৰণে অলপমান 200-100 টকা ল'ব পাৰে। তাৰপিছত তোমাৰ ড্ৰেছৰটো সকলোৱে ল'ব, ড্ৰেছৰ য'তে নাযায় কিয়, মানে যিমানে ভাল কাম নহওক কিয়, ড্ৰেছৰ পইচা ল'বই তোমাৰ। আজিৰ ভিডিঅ'খিনি আৰু। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।